हेलो एवरीवन की खबर तो এতিয়া মই একদম গা পা ধুই ওলাইছো আৰু এতিয়া যাব লাগিব মানে আমাৰ ভিও মিটিংত মানে আত্মসহায়ক গোটৰ আপোনালোকৰ মিটিং হ'লনে আৰু বহু লোকে মানে মহিলাই 10,000 টকাটো পালে হয়নে নহয় কওকচোন কিন্তু আমি পোৱাই নাই আৰু তাৰে প্ৰশিক্ষণ দি আছে আমাক আৰু আমাৰ নৱেম্বৰ 2 তাৰিখে আমি পইচাটো পাম বুলি আমাক কৈছে আৰু এতিয়া একদম ওলাইছো মই তাৰ পিছত কি হ'ল গম পাইছেনে একদম মানে বস্তু বিচাৰিও মানে মোৰ মাথা গৰম উঠি যায় চাওকচোন গোটে কাপোৰে ওলাইছো কিন্তু লাষ্টত যায় এয়া পাইছো চাদৰ মেখেলা ব্লাউজ কোট যে সোমাই থাকে কি কম আৰু এফালে যোৱা টাইমত মানে মই টাইমত বস্তু বিচাৰিয়ে নাপাও তাৰ পিছত আমি আহি পালো মিটিং তাৰ পিছত মানে যিখিনি কথা কৈছে সেইখিনি মানে বহিত লিখিবৰ কাৰণে বহি এখন কলম এটা দিছে আৰু ইয়াত মানে ছোৱালীৰ বিষয়ে ইয়াত কথা কৈছে মানে বহুত মাক বাপেকে মানে বহুত সৰুতে ছোৱালী বিয়া দি দিয়ে সেইবিলাক মানে প্ৰশিক্ষণ দিছে আৰু 10,000 টকা দিলে আমি কি কৰিম তাৰে প্ৰশিক্ষণ দিছে তাৰে মানে আপোনালোকক চমুকে কৈ দিছো ইমান দীঘলকে কবটো নোৱাৰিম হয় নহয় তাকে ভাবিলো চমুকে কৈ দিও দীঘলকে দিলে আপোনালোকে ভিডিওটো চাই বেয়া পাব তো সেইটো কাৰণে চমুকে কৰি দিছো আৰু ইফালে আমাক চাহ বিস্কিট দিছে আৰু যোৱা টাইমত এটা ফটো তুলিছে আৰু আমি ঘৰত আহি আছো খোজকাৰি মানে আমাৰ ঘৰৰ ওচৰতে মিটিংখন হৈছিলে তো একদম এনেকুৱা ৰ'দ কি কম এই ৰ'দটো মানে 10,000 টকাৰ লালাচত বহুত মহিলাই মানে আহিছে কিন্তু বহুত মহিলাই মিটিংত নাহে কিন্তু 10,000 টকা বুলি ক'লে চবেই মানে মিটিংত যায়